বন্ধুসকল মই নিকুদাস আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ ইউ আৰু আপোনালোকক আজি মই নৰ্থ গুৱাহাটীৰ এটা মন্দিৰলৈকে লৈ আহিছোঁ। সেই মন্দিৰটো হৈছে অশ্বক্লান্ত মন্দিৰ। হয়তো আপোনালোকে দেখিছে আগতো এই মন্দিৰটো। সো বলক এতিয়া গোটেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক গোটেই ঠাইখিনি দেখুৱাম। ইয়াত এটা মন্দিৰ আছে আৰু এইটো দেখিবলৈ পালোঁ এতিয়া বন্ধ আছে, দৰ্জা বন্ধ আছে, গতিকে ইয়াত এতিয়া সোমাবলৈ দিয়া নাই। COVID-19ৰ কাৰণে বৰ্তমান বন্ধ আছে এই মন্দিৰটো। এতিয়া আমি ইয়াৰ পিছফালে যাম আৰু পিছফালে ঠাইখিনি গোটেইখিনি দেখুৱাম আৰু ইয়াৰ মেইন মন্দিৰটো ভিতৰৰ ভাগ হৈছে এইখিনিত। বন্ধুসকল মই এতিয়া এই মন্দিৰটো বেক চাইডে আছোঁ আৰু মোৰ সৌটো পাই আছে গুৱাহাটী। ইয়াত এটা ঘাট আছে আৰু সেইফালে তললৈকে যায়। আপোনালোকক গোটেই ঘাটটো দেখুৱাইছোঁ তলৰ ফালে আৰু সেয়া মোৰ বন্ধু আছে তলত। আৰু বন্ধুসকল এইটোৱে হৈছে অস্থি ভৰোৱা ঘাট। ইয়াতে দুটা গুহা আছে মই দেখিবলৈ পাইছোঁ, তো আপোনালোকক দেখাম। চ' বলক গৈ আছোঁ গুহাটোৰ ফালে। এইটো দেখিছে এটা আৰু আনটো হৈছে এইফালে এইটো। সৰুকৈ হ'লেও গুহা এইটো এনেকুৱা। ভিতৰৰখিনি দেখুৱাইছোঁ আপোনালোকক। ভিতৰত এনেকুৱা আছে, সৌফালে সেইটো কাঠৰ নিচিনা আছে সেইটো। আৰু এইবিলাক কিমান পুৰণি ভাবকচোন। ইয়াত শিলৰ যিবিলাক লেয়াৰ আছে সেই লেয়াৰবিলাক চাওক। আৰু এইবিলাকে হৈছে গুহা আৰু এইটো এটা গুহা। গুহাৰ ভিতৰখিনি শিলখিনি লাৰি চাইছোঁ মই। এইবিলাক শিল ভালকৈ লাৰি দিলে আচলতে এনেকৈ খহি আহে। এনেকুৱাকৈ মাটিৰ টুকুৰা পায়, এনেকৈ পিহি দিলে আপোনাৰ গুৰি হৈ যায়। চ' সেইটো বহুত পুৰণি হ'ব। আৰু সোঁফালে কিবা এটা আছে দেখিছোঁ গুহাৰ ভিতৰত ৰাখিব পৰাকৈ। চ' এনেকুৱাই আৰু। এতিয়া এই চিৰিৰে আমি ওপৰলৈকে যাম আৰু মেইন মন্দিৰটোলৈকে যাম। আৰু ইয়াতে যিহেতু আপোনালোকক এটা মন্দিৰ দেখুৱালোঁ আৰু এতিয়া ওপৰতো আৰু মন্দিৰ আছে, চ' সেয়া মন্দিৰখিনি দেখুৱাম। চ' ফ্ৰেণ্ডছ, তলৰ পৰা আহি পালোঁ আৰু এতিয়া এইফালে যাম আমি। এইফালে হৈছে মেইন মন্দিৰটো আৰু এইফালে এটা শিৱ মন্দিৰ আছে। শিৱ মন্দিৰটো আপোনালোকক দেখুৱাইছোঁ। আচলতে ভাগৰ লাগিছে দেই, বহুত ভাগৰ লাগিছে। বহুত ওপৰলৈকে উঠিব লাগে যিহেতু। চ' শিৱ মন্দিৰটো এইটো। ইয়াতে শিৱক পূজা কৰা হয় আৰু এইটো এতিয়া বন্ধ হৈ আছে কাৰণ কৰোনাৰ কাৰণে গোটেই মঠ মন্দিৰবিলাক, অসমৰ যিবিলাক মঠ মন্দিৰ আছে গুৰুত্বপূৰ্ণ মঠ মন্দিৰ, সেইবিলাক বন্ধ কৰি ৰখা হৈছে। আৰু
চাৰিওফালৰ পৰিৱেশটো এনেকুৱা এতিয়া আমি ওপৰলৈকে গৈ আছোঁ মেইন মন্দিৰটোলৈকে এতিয়া এইফালে যাম আমি কাৰণ মন্দিৰটো হৈছে সৰুটো আৰু ইয়াতে লিখা আছে যেতিয়া আপুনি সোমাব তাৰপিছত গেটটো বন্ধ কৰি আহিব লাগিব এয়া হৈছে মেইন মন্দিৰটো মন্দিৰটো অশ্বক্লান্ত নামেৰে জনাজাত আৰু এই অশ্বক্লান্ত নামটো ক'ৰ পৰা আহিল জানেনে আপোনালোকে যদি নাজানে শুনক এই মন্দিৰটোক অশ্বক্লান্ত নামেৰে জনা যায় কাৰণ এই মন্দিৰটো যেতিয়া বনাইছিলে তাৰ আগতে যেতিয়া ভগৱান শ্ৰীকৃষ্ণ নৰকাসুৰক বধ কৰিবৰ কাৰণে আমাৰ উত্তৰ গুৱাহাটী আহি পাইছিলে আৰু তেওঁ যেতিয়া ঘোঁৰাত আহিছিলে সেই ঘোঁৰাবিলাক বহুত ভাগৰুৱা হৈ পৰিছিলে আৰু সেই ভাগৰুৱা ঘোঁৰাবিলাকে ইয়াতে আশ্ৰয় লৈছিলে আৰু সেয়েহে নামটো হ'ল অশ্বক্লান্ত অশ্ব মানে হৈছে ঘোঁৰা আৰু ক্লান্ত মানে হৈছে ভাগৰুৱা অৰ্থাৎ ভাগৰুৱা ঘোঁৰা আৰু তাৰ নামেৰেই এই মন্দিৰটোৰ নামটো নামাকৰণ কৰা হৈছে আৰু এই মন্দিৰটো আমাৰ অসমৰে প্ৰবল প্ৰতাপী ৰজা শিৱসিংহৰ দিনত বনোৱা হৈছিলে আৰু তেখেতে 1702 খ্ৰীষ্টাব্দত এই মন্দিৰটো বনাইছিলে চ' আপোনালোকে হয়তো গোটেই কথাখিনি গম পালে চ' এতিয়া বলক আপোনালোকক গোটেই ঠাইখিনি দেখুৱাম আৰু এইফালে আছে মেইন মন্দিৰটো য'ত পূজা পাতল কৰা যায় আৰু দেখুৱাইছোঁ আপোনালোকক ইয়াতে তুলসী গছ আছে আৰু ইয়াতে বেলেগ এডাল গছ আছে আৰু সেয়া হৈছে মেইন মন্দিৰটোৰ ভিতৰ ভাগ ইয়াতে ধুনীয়া ধুনীয়াকৈ শিলত কটা মূৰ্তি আছে আৰু ইমান ধুনীয়াকৈ 1702 খ্ৰীষ্টাব্দতে শিৱসিংহই ইমান ধুনীয়াকৈ মন্দিৰটো বনাইছিলে মন্দিৰৰ ভিতৰলৈকে নগ'লোঁ কাৰণ আজি মই ভাত খাই আহিছিলোঁ চ' পিছত কেতিয়াবা আপোনালোকক দেখুৱাম গোটেই ঠাইখিনি বা ভিতৰৰ মন্দিৰটো যদিহে দেখাবলৈ অনুমতি দিয়ে চ' আজিলৈকে ভিডিঅ'টো ইমান দিয়ে চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু যদিহে ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' কেনে লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব দেই বাই বাই